পূজা ইফালে চাচোন ৱাও ইমান ধুনীয়া হেণ্ডসাম ল'ৰাটো আৰু তাৰ বাইকখন চা না কিমান দামী ৱাও এইখনটো মোৰ ফেভৰেট বাইক হয় ৱাও নতুনকৈ আহিছে নেকি কলেজৰ আগতো দেখা নাই এই বছৰ এডমিশ্যন লৈছে চাগে ন একে ক্লাছৰ হ'লেতো মজা হ'ব আৰু তোমাক কথা পাতিবই লাগিব জানে কি হ'লেও চিনাকিটো শুমেই মই ৱাও ইমান ধুনীয়া বাইকখন বহুত দামী বাইক হ'ব দেই ল'ৰাটো দেখিবলৈ ধুনীয়া আৰু বস্তুবোৰো ধুনীয়া ইমান ধুনীয়া বাইক লৈ আহিছে ফাৰ্ষ্ট টাইম দেখিছে এই কলেজত হ'ব তাৰা তোৰ কথা গম পাইছোঁ বাৰু আৰু তইতো চিনাকি হৈহে এৰিবি সেইটোৱে জানো ভালেই হ'ব আৰু তোকো ভাল পাব জানো তই দেখিবলৈ ইমান ধুনীয়া তইতো বিউটিফুল হয় সি যদি হেণ্ডসাম তই বিউটিফুল বাৰু বল এতিয়া যাওঁ আমি ক্লাছৰ টাইম হৈছে আৰু আমাৰ ক্লাছৰ হ'লেতো মজা হ'ব ন অ' গড পূজা মই ভবাই নাছিলোঁ আমাৰ ক্লাছৰ হ'ব বুলি ৱাও একেটা ক্লাছৰ কি মজা মইতো তাৰ লগত কথা পাতিমেই খালি অকণমান খঙত থকা যেন লাগে একো নাই বুক বা কিবা এটা খোজা চলেৰে তাৰ লগত চিনাকি হ'ম পূজা মনে মনে থাক আমাৰ ফালে আহি আছেচোন এতিয়া মাতিম নেকি বাৰু ৰবীন তই ক'ত আছ ঠিক আছে মই এতিয়া গৈ আছোঁ সি অকণ বিজি আছিলে এনেকুৱা টাইমত মাতিলে ক'ত কথা পাতিব এটা কাম কৰিম ক্লাছতে কথা পাতিম আৰু বুক এখন খুজিম কিবা এটা এনেকৈ কৰিম আৰু মই মিলাম নহয় তই চাই থাক না ঐ তাৰ হাতত দেখিলি ইমান দামী ফোন ৱাও আইফোন লৈ আছিলেতো মইতো আইফোন ল'মকৈ মোৰ সপোনেই হৈ আছে আৰু এইখন কলেজৰ কাৰোৱে আইফোন নাই ন দুটামানৰ সেইফালে আছে আৰু ছিনিয়ৰ কেইজনমানৰ আৰু আমাৰ ক্লাছৰ ইয়াৰ ইমান দামী আইফোন আকাশলৈ ৰৈ আমনি লাগি গৈছে ফাৰ্ষ্ট ডেটত যাম আজি মইতো ভবাই নাছিলোঁ আকাশে যে মোক য়েছ ক'ব বুলি ৱাও ফাইনেলি মইতো তাৰ গাৰ্লফ্ৰেণ্ড আৰু আজি কিমান দামী বাইকত যাম মই ৱাও মজা লাগিব আৰে আকাশ কি হ'ল তুমি ইমান দেৰি কৰিলা যে কিমান টাইম মই ৰৈ আছোঁ তাতে আমি আজি ফাৰ্ষ্ট ডেটত যাম তুমিও যে আৰু তোমাৰ বাইক ক'ত থৈ আহিলা বাইক অনা নাই নেকি কিহত আহিলা তুমিতো বাইক আনিম বুলি কৈছিলা চৰি তাৰা তুমি বেয়া নাপাবা অলপ লেট হৈ গ'ল মানে মোৰ বাইকখন কালিৰ পৰাই প্ৰব্লেম দি আছিলে সেইকাৰণে এতিয়া গেৰেজত থৈ আহিছোঁ আৰু মই কেবত আহি গ'লোঁ ব'লা একো নাই যাওঁ আকৌ তোমাৰ যিখন ফেভৰেট সেইখনতে যাম কি তুমি বাইক নাই অনা তোমাৰ বাইকখন প্ৰব্লেম দি আছিলে বুলি মোকতো কোৱা নাছিলা তুমি তোমাৰ যদি বাইকখন বেয়াই আছিলে তেনে কালিয়ে ক'ব লাগিছিলে আমি ডেটটো কেঞ্চেল কৰিলোঁ হয় বেলেগ দিনা গ'লোঁ হয় এতিয়া তুমি কি কেবত যাবা নাযাওঁ মই কেবত মই নোৱাৰোঁ ইমান ধুনীয়াকৈ আশা কৰিছিলোঁ তোমাৰ লগত মই বাইকত যাম বুলি সেইখন বাইকত উঠিবলৈ মোৰ কিমান আশা আছে আহা তাৰা তুমি কথাটো নুবুজা কিয় বাইকখনতো আজি ভাল হ'ব বুলি ভাবিছিলোঁ মই কেতিয়াবা প্ৰব্লেম দিয়েচোন যিকোনো গাড়ী কেতিয়াবা প্ৰব্লেম দিয়েই আৰু কোনেনো জানে গাড়ীটো কৈ বেয়া নহয় আৰু আমি আজিয়ে লগ কৰিম বুলি ভাবিছিলোঁ এতিয়া কেবত গ'লে একো নহয় ব'লা ৰেষ্টুৰেণ্ট ওচৰতে আছে আজি যিমান এক্সাইটেড হৈ আছিলোঁ এতিয়াতো মোৰ অকণমানো মনেই নাই কিন্তু তুমি কৈছা কাৰণে যাব ওলাইছোঁ নেক্সট টাইম কিন্তু নহ'ব নেক্সট টাইম মই কেবত যাব নোৱাৰোঁ আচ্ছা হ'ব বাৰু তোমাৰ মতেই হ'ব আজি মোক মাফ কৰিবা ঠিক আছে ব'লা এতিয়া তাৰা আজি কেনেকুৱা লাগিলে তুমি ব'লা এতিয়া কি লাগে পেকিং কৰি লোৱা খাবলৈ ৰুমত খাবলৈ আৰু তোমাৰ কাৰণে আজি আৰু এটা ডাঙৰ ছাৰপ্ৰাইজ আছে কি আকাশ আৰু ছাৰপ্ৰাইজ আছে কি আছে কোৱা না ৱাও আজিতো মোৰ বহুত ভাল লাগিছে সঁচাকৈ তোমাৰ বাইকত উঠি কিমান যে মজা লাগিছে মই জানিছিলোঁ তুমি নোযোৱা বুলি ঠিক আছে হ'ব যোৱা চোকা ছোৱালী আৰু অকল পঢ়িয়ে ভাল পোৱা আমিবোৰতো তেনেকুৱা নহয় ন পূজা আজি মোৰ আকাশে আইফোন লৈ দিলে সেইটোতো ডাঙৰ ছাৰপ্ৰাইজ আছিলে ৱাও কিমান যে ভাল লাগিছে মোৰ তাৰা মই কৈছিলোঁ নহয় তোমাৰ ফেভৰেট বাইকখন ল'ম বুলি সেইখন আজিয়ে লৈ আহিছোঁ বাট দেখিছানে তাত পাৰ্কিং কৰি থৈছোঁ তোমাৰ সপোন আছে বুলি কৈছিলা নহয় এতিয়া বিজনেছটো মোৰ ভালেই চলি আছে নতুনকৈ আৰম্ভ কৰি মই কিন্তু একো লছ হ'ব লগা হোৱা নাই আৰু এনেকৈ যাতে সদায় চলি থাকে তাকেই বিচাৰোঁ আৰু ৱাও আকাশ তুমি বাইক লৈ ল'লা ৱাও আকাশ মোৰ যে কেমেৰা এটা লোৱাৰ বহুত আশা আছে তুমি পাৰিলে সেইটো ল'বাচোন জানাই ন মই ৰিল চিল বনাই ইমান ভাল পাওঁ ফটো মাৰিও ভাল পাওঁ সেইকাৰণে মোক কেমেৰাটো দিবা হা এবাৰ আৰু মই জানোৱেই
তুমি বিজনেছ কৰিছা যেতিয়া তুমি কেতিয়াও লছ হ'বই নোৱাৰা তুমি আৰু আগবাঢ়িব পাৰিবা কি ক'লা আকাশ তোমাৰ বিজনেছৰ এইবাৰ 50,000 টকা লছ হৈছে কি ক'ব আহিছা তুমিতো কৈছিলা কেতিয়াও লছ হ'বই নোৱাৰে তুমি কেনেকৈ কি কৰিছা আগতে তুমি ইমান ভালকৈ কাম কৰিছিলা এতিয়া তুমি একো কৰিব পৰা নাই যে আজি তোমাৰ লছ হৈছে কাইলৈ আৰু লছ কৰিবা এনেকৈ কি হ'বগৈ তাৰা তুমি এইবোৰ চিন্তা নকৰিবা বিজনেছৰ আপছ এণ্ড ডাউনছ আছেই আজি অকণমান মোৰ লছ হৈছে কাইলৈ তাৰ ডাবল প্ৰফিট হৈ যাব হ'ব দিয়া বিজনেছ কৰিছোঁ তেতিয়া ৰিস্কটো ল'বই লাগিব তাৰা তোমাৰ পৰানো কি লুকুৱাম এইবাৰ বিজনেছত যোৱাবাৰতকৈ ডাবল লছ হৈ গ'ল আৰু সেইকাৰণে মই যিখন বাইক লৈছিলোঁ সেইখন বিক্ৰী কৰি সেই পইচাখিনি এতিয়া বিজনেছত লগাইছোঁ নহ'লে আৰু মোৰ ওচৰত একো উপায় নাছিলে তুমি বাইকখন বিক্ৰী কৰি দিলা কিয় তুমি সেইখন লৈছিলা যে সেইখন মোৰ ফেভৰেট বুলি নাজানা নেকি তুমি এতিয়া আকৌ সেনেকুৱা বাইক ল'ব পাৰিবা তোমাৰ বিজনেছ দেখিছোঁ দিনক দিনে ডাউনেই হৈ গৈ আছে আৰু তোমাৰ ওচৰত যি দামী দামী বস্তু আছিলে চব বিক্ৰী কৰি শেষ এনেকৈ কোনোবাই বিজনেছ কৰে নেকি অ'ফ তাৰা বিজনেছৰ এইবোৰ হৈয়ে থাকে আৰু সেইখন বাইক মই লওঁ বুলিলে আকৌ ল'ব পাৰিম যদি বিজনেছটো ভাল হয় নতুনকৈ কৰিছোঁতো সেইকাৰণে কেতিয়াবা এনেকুৱা হৈ যায় চবৰে হয় অকল মোৰ হোৱা নাই নহয় তুমি যদি এনেকৈ কোৱা মই তেনেহ'লে কি কৰিম আকাশে কি হ'ল খুজে আহিছে যে বাইকো নাইচোন আৰু নতুন গাড়ী চাড়ী একোৱেই নাই আকাশ কি হ'ল তুমি আজি খুজে আহিলা যে আৰু নতুন বাইকখনটো বিক্ৰী কৰিলাই পুৰণা বাইকখন কি কৰিলা সেইখনো লৈ আহিব পাৰিলা হয় তুমি খুজে আহিছা যে মানে তাৰা হ'ব আকাশ তুমি মই একো কৰাৰ প্ৰয়োজন নাই চব মই বুজি উঠিছোঁ তুমি আৰু মই একো নক'বা মই জানো তুমি এতিয়া সেইখন বাইকো বিক্ৰী কৰি সেই পইচাকেইটকা তুমি বিজনেছত লগাইছা তুমি একচুৱেলি বিজনেছ কৰিবই নোৱাৰা তুমি বিজনেছ কৰা মানুহেই নহয় তুমি জীৱনত একো কৰিবই নোৱাৰা সেইকাৰণে আজিলৈকে ফেইলাৰ হৈ আছা আৰু আকাশ শুনি লোৱা এইবোৰ বহুত দিনৰ পৰা চলি আছে তুমি মই বিচৰাবোৰ একো দিব পৰা নাই সেইকাৰণে মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ যিটো টাইমত তুমি বেছিকৈ ইনকাম কৰিব লাগিছিলে সেই টাইমত তোমাৰ বিজনেছে ডাউন হৈছে সেইকাৰণে আজিৰ পৰা আৰু তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই বাই ছাৰ গাড়ীখন পাৰ্কিং কৰি দিলোঁ অঁ বাবু তুমি যোৱাচোন মই গৈ আছোঁ বাৰু আকাশ তুমি গাড়ী ল'লা নেকি তুমি কোৱা নাছিলা যে তুমিতো আহোঁতে এতিয়া খোজেই আহিলা গাড়ীখন ক'ত থৈছিলা তুমি নতুন গাড়ী ল'লা অঁ তাৰা আজি তোমাক ছাৰপ্ৰাইজ দিবলৈ বুলি আহিছিলোঁ দুমাহৰ পিছত আৰু নতুন গাড়ী আনিছোঁ তুমি যিখন গাড়ীৰ কথা কৈ আছিলা সেইখনেই লৈছোঁ কিন্তু মইতো ভবাই নাছিলোঁ তোমাৰ যে এনেকুৱা এটা ৰূপ আছে বুলি আগৰে পৰা কিছুমান লগৰৰ মুখে মুখে শুনি আছিলোঁ তোমাৰ এই স্বভাৱটোৰ কথা তুমি যে ইমান লোভীয়া মই কিন্তু আনৰ কথাটো বিশ্বাস কৰা নাছিলোঁ আৰে আকাশ মইতো খঙতে এইবোৰ কৈ পালোঁ তুমি সেই বুলি কি এনেকৈ ব্ৰেকআপ কৰিবা নেকি এতিয়া অলপ আগতো তুমি নিজে কৈছিলা আৰু এতিয়া ক'ব আহিছা তুমি কেনেকুৱা ছোৱালী সেইটো বুজি পালোঁ তুমি মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে মোৰ লগত আছিলা আৰু আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই